তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ ডিজিটেল ইনফৰমেশ্যন চেনেলটোলৈ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে প্ৰত্যেক মাহতে ৭,৮০০ টকালৈকে আপোনালোকে স্কলাৰশ্বিপ পাব। তো বন্ধু-বান্ধৱীসকল, কেনেকৈ পাব, ক'ৰ পৰা পাব, সকলো জনাই আছোঁ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে যদিহে এই ভিডিঅ'টোত এতিয়ালৈকে লাইক এটা কৰা নাই তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰি থৈ দিব। তো বন্ধু-বান্ধৱীসকল, এই স্কলাৰশ্বিপটো আহিছে ইশান উদয় স্কলাৰশ্বিপ, আৰু এইটো আহিছে একচুৱেলি UGC ফালৰ পৰা, মানে ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন। তো ইয়াৰ UGCৰ ফুল ফৰ্মটো হৈছে ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন। তো বন্ধু-বান্ধৱীসকল, ইয়াতে প্ৰত্যেক বছৰে 10,000 ফ্ৰেছ ষ্টুডেণ্টক এই স্কলাৰশ্বিপটো প্ৰদান কৰা হৈ আছে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে যদিহে এতিয়ালৈকে এই স্কলাৰশ্বিপটো এপ্লাই কৰা নাই তেনেহ'লে এতিয়াই আবেদন কৰক বা এপ্লাই কৰক। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে ইয়াৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হ'ব লাগিব, আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আপোনালোকে যদিহে গ্ৰেজুৱেশ্যন মানে যদিহে BA BSc BCom এইবোৰ পঢ়ি আছে, নাইবা আপোনালোকে কিবা টেকনিকেল লাইন যদি পঢ়ি আছে, নাইবা কিবা মেডিকেল লাইন, কিবা প্ৰফেশ্যনেলি এনেকুৱা লাইন লৈ যদিহে আপোনালোকে পঢ়ি আছে, তো বন্ধু-বান্ধৱীসকল, ইয়াৰ ক্ষেত্ৰত আপোনালোকক ৭,৮০০ টকালৈকে স্কলাৰশ্বিপ প্ৰদান UGC ফালৰ পৰা আপোনালোকক দিব। তো বন্ধু-বান্ধৱীসকল, চাওক ইয়াতে আপোনালোকক কি কৈছে, যদিহে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি টেকনিকেল, প্ৰফেশ্যনেল, মেডিকেল, পেৰামেডিকেল কোৰ্চ, তো এনেকুৱা টাইপৰ যদি আপোনালোকে পঢ়ি আছে, তো বন্ধু-বান্ধৱীসকল, এইটো স্কলাৰশ্বিপ আপোনালোকৰ কাৰণে হয়। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে আপোনালোকক কি কৈছে চাওক, ইয়াতে 5,400 টকা জেনেৰেল ডিগ্ৰী, মানে আপোনাক জেনেৰেল ডিগ্ৰী কোনবোৰ কোৱা হৈছে, যেনে হয় BA BSc BCom এইবোৰ মানে জেনেৰেল ডিগ্ৰী। আৰু যদি আপোনালোকে টেকনিকেল, মেডিকেল, প্ৰফেশ্যনেলি এনেকুৱা কিবা পেৰামেডিকেল যদি কোৰ্চ কৰি আছে, প্ৰফেশ্যনেলি যদি কিবা কোৰ্চ কৰি আছে হায়াৰ ছেকেণ্ডেৰী মানে পাছ কৰাৰ পিছত, তো বন্ধু-বান্ধৱীসকল, তাতে আপোনালোকক দিব 7,800 টকা পাৰ মান্থ। তো বন্ধু-বান্ধৱীসকল, ইয়াতে তাৰপিছত কি কৈছে, ডকুমেণ্ট কি লাগিব এতিয়া চাওক বন্ধু-বান্ধৱীসকল, ইয়াতে ডকুমেণ্ট আপোনালোকক ডমিচিয়েল চাৰ্টিফিকেট লাগিব, তো তাৰপিছত আপোনালোকৰ ইনকাম চাৰ্টিফিকেট, তো তাৰপিছত আপোনালোকক লাগিব আপোনালোকে যোনখন কলেজত এডমিশ্যন লৈছে তাৰে এডমিশ্যন ৰিচিপ্টখন লাগিব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকক আৰু ইয়াতে কানাড়া বেংকৰ আপোনালোকৰ একাউণ্ট লাগিব। তো বন্ধু-বান্ধৱীসকল, এই পইচাটো আপোনালোকক কানাড়া বেংকৰ একাউণ্টতহে দিয়া হয়। তো বন্ধু-বান্ধৱীসকল, ইয়াতে আপোনালোকক ৰেনুৱেলো কৰি থাকিব লাগিব, প্ৰত্যেক 6 মাহ বা 1 বছৰ মূৰে মূৰে আপোনালোকক ৰেনুৱেল কৰি থাকিব লাগিব। আপোনালোকে যে পঢ়ি আছে সেইকাৰণে আপোনালোকে ৰেনুৱেল কৰি থাকিব লাগিব। তো বন্ধু-বান্ধৱীসকল, ইয়াৰ অন্তিম তাৰিখ এতিয়া লাষ্ট ডেট ক'লে আপোনালোকৰ ইয়াৰ লাষ্ট ডেট হৈছে 31 অক্টোবৰ 2020। তো বন্ধু-বান্ধৱীসকল, বেছি দিন নাই আৰু। তো বন্ধু-বান্ধৱীসকল, এতিয়ালৈকে আপোনালোকে যদিহে আবেদন কৰা নাই তেনেহ'লে আবেদন কৰিব। তো বন্ধু-বান্ধৱীসকল, এইখিনি আছিল আজিৰ ভিডিঅ'ত। যদি সেই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰি থৈ দিব। তো বন্ধু-বান্ধৱীসকল, আজিলৈ ইমানেই আছিল, ধন্যবাদ।